বন্ধুসকল যোৱা 2021ত নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ কথা আপোনালোকে নিশ্চয় শুনিছে আৰু যদি কোনোবাই শুনা নাই তেন্তে আজি মই কম আপোনালোকক সেই দিনাখন আসলতে কি হৈছিল আৰু এই নন্দিতা শইকীয়াক কেনেকৈ হত্যা কৰিছিল আৰু এই হত্যাৰ আসল কাৰণ কি আছিল সেই সকলোবোৰ কথা মই আজি আপোনালোকক কম ঘটনাটো সম্পূৰ্ণ জনাৰ আগতে যদি আপুনিও সঁচা ঘটনাবোৰ কাহিনী আকাৰত শুনিবলৈ ভাল পায় তেন্তে আসামিজ ৰিয়েল ষ্টৰী চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅটো লাইক আৰু শেয়াৰ কৰিব বন্ধুসকল সেই দিনাখন আছিল 21 আগষ্ট 2021 সেই দিনাখন অন্য দিনাৰ দৰে নন্দিতাই নিজৰ কলেজলৈ গ'ল ৰাতিপুৱা আৰু তেওঁৰ কলেজত ছুটি হোৱাৰ পাছত তেওঁ ঘৰলৈ আহিব ধৰে লগৰ এজনী ছোৱালীৰ লগত কিন্তু যেতিয়া তেওঁলোকে ঘৰলৈ বুলি আহি আছিল তেতিয়া ঠিক সেই সময়ত ল'ৰা এজনে তেওঁলোকৰ আগত আহি আগভেটি ধৰে আৰু সেই ল'ৰাজনে লগত লৈ যোৱা দা এখনেৰে সেই নন্দিতা শইকীয়াৰ ওপৰত আক্ৰমণ কৰে তেতিয়া নন্দিতা শইকীয়াৰ লগত যোৱা লগৰ ছোৱালীজনী তাইৰ নাম আছিল কাশ্মীৰী দত্তই যেতিয়া তেওঁক বচাবলৈ গ'ল তেতিয়া সেই ল'ৰাজনে কাশ্মীৰী দত্তৰ ওপৰতো আক্ৰমণ কৰিলে আৰু সেই ঠাইৰ ওচৰে পাজৰে কাশ্মীৰীৰ দেউতাকো আছিল আৰু যেতিয়া কাশ্মীৰীৰ দেউতাকে সেই ল'ৰাজনক ৰখাব আহিছিল তেতিয়া সেই ল'ৰাজনে কাশ্মীৰীৰ দেউতাককো আক্ৰমণ কৰে আৰু সেই তিনিওজনক তাত আক্ৰমণ কৰি সেই ল'ৰাজন তাৰ পৰা পলুৱাই গুচি যায় আৰু কিছু সময় পাছতে তাৰ স্থানীয় ৰাইজে লগ লাগি তেওঁলোকক হস্পিটাললৈ লৈ যায় আৰু হস্পিটালত লৈ যোৱাৰ পাছত নন্দিতাৰ অৱস্থা সকলোতকৈ বেয়া আছিল কাৰণ এই আক্ৰমণকাৰীজনে মেইনলি নন্দিতাক আক্ৰমণ কৰিবৰ কাৰণে আহিছিল আৰু হস্পিটালত লৈ যোৱাৰ পাছত নন্দিতা শৰ্মাৰ যেহেতু বহুখিনি তেজ ওলাই গৈছিল সেইবাবে তেওঁক তাৰ পৰা ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু ডিব্ৰুগড়ত তেওঁ ব্ৰহ্মপুত্ৰ ডায়েগনিছ হস্পিটালত এডমিট হয় আৰু তেওঁ তাত এডমিট হোৱাৰ পাছতে পুলিচসকলে এই ইনভেষ্টিগেশ্যন আৰম্ভ কৰে পুলিচসকলে ইনভেষ্টিগেশ্যন কৰি গম পালে যে তেওঁ লগত সেইদিনাখন কাশ্মীৰী আৰু কাশ্মীৰীৰ দেউতাকো আছিল তেতিয়া পুলিচসকলে গম পাইছিল যে এই আক্ৰমণকাৰীজন কোনো অচিনাকি মানুহ নাছিল এই আক্ৰমণকাৰীজনৰ নাম আছিল ৰিংকু শৰ্মা আৰু যিখন কলেজত নন্দিতা শইকীয়া পঢ়িছিল সেই কলেজখনৰে তেওঁ এজন লাইব্ৰেৰিয়ান আছিল আৰু আৰক্ষীয়ে সোধপোছ কৰাৰ পিছত এই ৰিংকু শৰ্মাক বিচাৰিব আৰম্ভ কৰে আৰু এইফালে ডিব্ৰুগড়ত এডমিট হৈ থকা নন্দিতাৰ অৱস্থা দিনক দিনে লাহে লাহে বেয়াৰ ফালে যাবলৈ ধৰিলে আৰু অৱশেষত 4 দিন পাছত তাইৰ মৃত্যু হ'ল আৰু যেতিয়া তেওঁৰ মৃত্যুৰ খবৰ সমগ্ৰ অসমত বিয়পি গৈছিল তাৰ পিছত বহুত দল সংগঠন ওলাই আহিছিল যাতে হত্যাকাৰীয়ে উচিত শাস্তি পায় আৰু যেহেতু সেই হত্যাৰ ভিডিঅ' ফুটেজো বাহিৰত ভাইৰেল হৈছিল সেইবাবে মানুহসকল আকৌ বেছি হিয়ৰিত হৈ গৈছিল 20 বছৰীয়া এজনী ছোৱালীক ৰাস্তাৰ মাজত এনেকৈ ডাইৰেক্ট হপিয়া হত্যা কৰাৰ পাছত সমগ্ৰ অসম জ্বলি উঠিছিল আৰু তাৰ পিছত মানুহবোৰে প্ৰতিবাদ কৰা আৰম্ভ কৰিলে যে ইয়াৰে হত্যাকাৰীক উচিত শাস্তি দিয়ক যাতে আগলৈ কোনো লৰাই আৰু এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ সাহস নাপায় আৰু যেতিয়া অসম চৰকাৰে দেখিলে যে এই ঘটনাটোত সমগ্ৰ অসম জড়িত হৈ গৈছে তাৰ পিছত অসম চৰকাৰে নিৰ্ণয় কৰিলে যে এই ঘটনাটো স্পেচিয়েল অসমৰ ডিজিপি জিপি সিঙৰ দ্বাৰা পৰিচালিত হ'ব আৰু চৰকাৰে নিৰ্ণয় কৰিলে যে এই ঘটনাটোৰ বাবে তেওঁলোকে এখন ফাষ্ট কোৰ্ট গঠন কৰিব যাতে নন্দিতা শইকীয়াই সোনকালে ন্যায় পায় আৰু পুলিচসকলে তাৰ পিছত এই ৰিংকু শৰ্মাক গ্ৰেপ্তাৰ কৰে আৰু ৰিংকু শৰ্মাক গ্ৰেপ্তাৰ কৰি পুলিচসকলে যেতিয়া থানালৈ লৈ গৈ আছিল তেতিয়া পুলিচৰ পৰা তেওঁ বন্দুক এটা কাঢ়ি তাৰ পৰা পলাব বিচাৰিছিল আৰু যাৰ ফলত অন্য পুলিচসকলে তেওঁৰ ভৰিত গুলীচালনা কৰিব লগা হয় আৰু তাৰ পিছত তেওঁক হস্পিটালত লৈ আনে হস্পিটালৰ পৰা তেওঁক থানালৈ লৈ গৈ সোধপোছ আৰম্ভ কৰিলে আৰু আৰক্ষীৰ সোধপোছৰ পাছত ৰিংকুৱে স্বীকাৰ কৰিলে তেওঁৰ এই আক্ৰমণৰ কথা আৰু সকলোৱে জানিব মন কৰিছিল আসলতে কি কাৰণে ৰিংকুৱে নন্দিতা শইকীয়াক ইমান বেয়াকৈ আক্ৰমণ কৰিছিল আৰু ৰিংকু শৰ্মা স্বীকাৰোক্তিত কয় যে তেওঁ আৰু নন্দিতা শইকীয়া কিছু সময়ৰ বাবে ভাল পোৱাৰ সম্পৰ্কত আছিল কিন্তু তাৰ পিছত তেওঁলোক দুজনৰ মাজত ব্যৱধান আহিবলৈ ধৰে আৰু যেতিয়া এই ব্যৱধান আহিলে তেতিয়া ৰিংকু শৰ্মা তেওঁৰ ওপৰত খং উঠিবলৈ ধৰিলে আৰু তেওঁ বহুবাৰ নন্দিতা শইকীয়াক বুজাব চেষ্টা কৰিছিল যদিও নন্দিতা শইকীয়াই তেওঁৰ কথা শুনিব বিচৰা নাছিল আৰু তাৰ ফলত তেওঁ সেইদিনাখন যেতিয়া কলেজ ছুটি হৈছিল তেওঁ যিহেতু সেইখন কলেজতে কাম কৰিছিল তেওঁলোক বাহিৰত ওলাই অহাৰ পিছত তেওঁলোকক পিছা কৰি গৈছিল ৰিংকু শৰ্মাই আৰু তাৰ পিছতে তেওঁ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিল আৰক্ষীয়ে তেওঁৰ ওপৰত 400 পেজৰ চাৰ্জশ্বীট এখন কোৰ্টত দাখিল কৰে আৰু বৰ্তমান তেওঁৰ এই কেছটো কোৰ্টত চলি আছে এতিয়ালৈকে কোৰ্টে ৰায় দিয়া নাই তেওঁৰ কি শাস্তি হ'ব তো এটা ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিল যে এই ৰিংকু শৰ্মাই হাতত দা এখন লৈ তেওঁ বাহৰ তলত আছিল আৰু তেওঁ কৈ আছিল যে সেই ছোৱালীজনীয়ে তেওঁৰ জীৱনটো শেষ কৰি পেলাইছিল কিন্তু বন্ধুসকল যদি আপোনাক কোনোবাই ভাল নাপায় যদি আপোনাৰ ওচৰত কোনোবা থাকিব নিবিচাৰে তেন্তে আপুনি জানো সেই মানুহজনক বান্ধি সদায় আপোনাৰ লগত ৰাখিব পাৰিব নহলে বা আপুনি কেতিয়াবা সুখী হ'ব পাৰিব যদি আপোনাৰ লগত সেই মানুহ এজনে থাকিব ইচ্ছা নকৰে
তেন্তে আপুনি সেই মানুহজনৰ লগত কিমান দিন থাকিব? আৰু যদি ৰিংকু শৰ্মাৰ লগত সঁচাকৈ নন্দিতাই কিবা অপকাৰ কৰিছিল তেন্তে ৰিংকু শৰ্মাই পুলিচৰ ওচৰত যাব পাৰিলে হয়, ন্যায়ালয়ৰ ওচৰত যাব পাৰিলে হয়। কিন্তু ৰিংকু শৰ্মাক কোনে অধিকাৰ দিলে যে ভাল নোপোৱাৰ বাবে ছোৱালী এজনীক তেওঁ হত্যা কৰি পেলাব? আৰু যেতিয়া এই সমগ্ৰ ঘটনাবোৰ বাহিৰত ওলাই আহিছিল তেতিয়া আমাৰ অসমবাসীয়ে বিচাৰিছিল যে তেওঁক ফাঁচি দিয়ক, যাতে আগলৈ কোনো এজন ল'ৰাই যদি ছোৱালী এজনীয়ে না বুলি কয় তেন্তে সেই ল'ৰাজনে সেই ছোৱালীজনীৰ ওপৰত হাত উঠাব সাহস নকৰে। নহ'লে বা যদি আজি ৰিংকু শৰ্মাক জেইলৰ পৰা উলিয়াই দিয়ে তেন্তে কালিলৈ যদি আপোনাৰ মোৰ ঘৰৰ ছোৱালীজনীৰ কাৰোবাক ভাল নাপাওঁ বুলি কয় তেন্তে তাইৰ ওপৰতো যে আক্ৰমণ নকৰিব তাৰ কোনো গেৰাণ্টি নাই। এজনী ছোৱালীয়ে হওক বা এজন ল'ৰাই হওক, সেই সকলোবোৰৰ নিজৰ নিজৰ অধিকাৰ আছে। মই যদি মন কৰোঁ মই কাৰোবাক ভাল পাব পাৰিম, বা যদি মই কাৰোবাক মন নকৰোঁ, মই যদি সেই ছোৱালীজনীৰ লগত থাকোঁ তেন্তে মই বা আপুনি কেতিয়াবা জানো সুখী থাকিব পাৰিম? যদিহে আমি কাৰোবাক মনৰ পৰা বিচাৰোঁ, যেতিয়া আমাৰ মনৰ পৰা সেই মানুহজনৰ প্ৰতি মৰম থাকিব, ভালপোৱা থাকিব, তেতিয়াচোন হত্যাৰ কথাটো বাদেই দিয়ক, সেই মৰম কৰা ভালপোৱা মানুহজনৰ ওপৰত এটা উচ্চ স্তৰত কথা ক'বলৈ মন নাযায়। আৰু এই ঘটনাটোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আপুনি কোনোবা ছোৱালী বা ল'ৰা এজনক ভাল পায় তেন্তে সেই মানুহজনৰ প্ৰতি আপুনি যত্ন লওক, সেই মানুহজনক আপুনি মৰম কৰক, আদৰ কৰক। আৰু যদি তেওঁৰো মনত অনুভৱ হয় যে এই ল'ৰাজনে সঁচাকৈ মোৰ কেয়াৰ লৈছে, মোক বহুত মৰম কৰিছে, তেতিয়া ছোৱালী বা ল'ৰাই হওক কোনো এজনে পইচা চাই বা কাৰোবাৰ ৰূপ চাই প্ৰেমত নপৰে। যদি আপোনাৰ স্বভাৱ ভাল, যদি আপোনাৰ সন্মান আছে, যদি আপুনি অন্যক সন্মান দিব জানে তেন্তে আপোনাৰ ভালপোৱা মানুহজনীয়ে আপোনাক নিশ্চয় এৰি নাযায়। আৰু যদি আপোনাৰ লগত কোনোবা সম্পৰ্কত থকাৰ পাছত যদি আপুনি সেই ছোৱালীজনীক বেয়াকৈ বিহেভ কৰে বা যদি আপুনি সেই ল'ৰাজনক বহুত বেয়াকৈ বিহেভ কৰে তেন্তে সেই দুজন মানুহ কেনেকৈ ইজনে সিজনৰ লগত একেলগে থাকিব পাৰিব? আৰু হয়তো নন্দিতা শইকীয়াৰো কিছুমান কাৰণ আছিল যিবোৰ কাৰণে তেওঁ এই ৰিংকু শৰ্মাৰ পৰা আঁতৰি যাব বিচাৰিছিল। আশা কৰোঁ নন্দিতা শইকীয়াই অতি শীঘ্ৰে ন্যায় পাওক। আজি নন্দিতা শইকীয়াৰ পৰিয়ালে হেৰুৱাইছে এজনী ছোৱালী যাৰ সন্মুখত এটা জীৱন পৰি আছিল। যদি তেওঁৰ আজি হত্যাকাৰীয়ে উচিত শাস্তি পায় তেন্তে নন্দিতাৰ মাতৃ পিতৃক নন্দিতাক ঘূৰাই নাপায় যদিও তেওঁলোকে অন্তৰত অলপ হ'লেও সুখী হ'ব যে তেওঁলোকৰ ছোৱালীক হত্যা কৰা দানৱজন উচিত শাস্তি পাইছে। বন্ধুসকল, যদি আপুনি ভিডিঅ'টো নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ সঁচা ঘটনাবোৰ কাহিনী আকাৰত লৈ আহি থাকিম। ধন্যবাদ।